বন্ধুসকল মই বহুত দিনত আহিলোঁ কিন্তু ভিডিঅ'ত ঠিক আছে হেৰি আমি গৈ আছোঁ আপোনাৰ এই বস্তু এটা লগাবলৈ যাম গাড়ীত গৈ গৈ কথাটো ক'ম হ'ব হ'ব নেকি আহক তেনেহ'লে ব'লক বন্ধুসকল মই গৈ আছোঁ আজি এনেকুৱা এটা ভিডিঅ' দেখাবলৈ আপোনালোকক যে উইণ্ডশ্বিল্ড যোনখন আপোনাৰ গাড়ী গ্লাছৰ আগফালে যোনখন এতিয়া মোক দেখি আছে যে গাড়ী গ্লাছখন সেইখন মোৰ দাদা এজনৰ গাড়ীখন ভাঙিলে মানে ফাটিলে আৰু অলপ তো সেইটো কাৰণে তেখেতে এটা বস্তু আনিছে 800 টকা দি অৰ্ডাৰ দি তো সেই বস্তুটো আমি তাত এপ্লাই কৰি চাম যে গ্লাছখন লাগি যায় বুলি কৈছে তো চাওঁ গাড়ী গ্লাছখন লাগে নে নালাগে তো সেই ভিডিঅ'টো মানে সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাওক আৰু যদি লাগে তেতিয়া মানে যদি আপোনাৰ ঘৰত যদি গাড়ী ভাঙে বা লগৰৰ কাৰোবাৰ বন্ধু ভাঙে তেতিয়া বোলে আপোনালোকে ক'ব পাৰিব যে এই বস্তুটো লগাব পৰা যায় দেই এজনৰ ভিডিঅ' এটা দেখিলোঁ তো লগাব পৰা যায় সেইকাৰণে মই ভাবিলোঁ মানে কি হ'ল মই ভিডিঅ' এটা বনাইগৈ আপোনালোকক দি দিওঁ কেলৈ মানে ধৰি লওক 800 টকাত কামটো হৈ যাব নহ'লে 10,000 টকা 12,000 টকা যাবগৈ ন তো সেইটো কাৰণে মানে মই সেইটো কৰিলোঁ আহক ভিডিঅ'টো আপোনালোকে চাওক আৰু মই গ্লাছখন বনাবলৈ চেষ্টা কৰোঁ ঠিক আছে সেইটোৱে উইণ্ডশ্বিল্ড ৰিপেয়াৰ কিট এই বস্তুটো আপোনালোকে দেখিছেনে এইটো এখন ব্লেড হয় এইটো মানে ফিনিচিঙত দৰকাৰ হ'ব এইটো আঁতৰালে এইটো ৰেজিন মানে ফেব্ৰিক টাইপৰ প্লাষ্টিক বনায় এইটো বস্তুটো এটা প্লাষ্টিক বনিব মানে এইটো বস্তুটো কি হয় এইটো আপোনাৰ ফেব্ৰিকৰ নিচিনা কুইক নহয় বস্তুটো শ্ল'লি হ'ব তাৰপিছত আপোনালোকে চাওক এইটো দেখিছেনে এইটো হৈ গ'ল আপোনাৰ ধৰি লওক মানে জোঙাকৈ স্পট পৰিলে মানে ধৰি লওক এনেকৈ সোমাই গ'লে মানে কিছুমান শিলগুটি মাৰিলে সোমাই যায় যে সেই বস্তুটো মানে কি হ'ল তাত দি এই বস্তুটো তাত এনেকৈ লক কৰি এনেকৈ কৰি কিনে লক কৰি তাৰপিছত এই ৰেজিনটো ইয়াৰ ওপৰত দি দিব লাগিব তেতিয়া কি হ'ল সেই বস্তুটো তাত সোমাই যাব যোনটো স্পট হয় এইটোতো ইয়াত মোৰ এইটো কাম নাই কেলৈ মানে এইটো মোৰ দীঘলীয়াকৈ পৰিছেতো এই বস্তু দীঘলীয়াকৈ আঁচডাল পৰিছে কাৰণে তাৰ এইটো কাম নাই ইয়াত অকলে অনলি মানে আপোনাৰ শিলগুটি সোমাই গ'লে ধৰি লওক শিলগুটি যদি স্পট পৰে মানে কেনেকুৱা ধৰণৰ এনেকুৱা গোটা টাইপৰ হৈ যায়তো এনেকুৱা ধৰণৰ তাৰপিছত ফিনিচিঙত মানে কি হ'ল এইখন দিয়া হয় মই আপোনালোকক সকলো কম মানে নহয় সকলো দেখুৱাম তো আপোনালোকে একদম চাই থাকক চকু টিপ মাৰিলে খালি গুচি যাব দেই সেইটো সাৱধান হ'ব এইটো চাওক এই ফটাটো দেখিছে ন এইটোৱে হ'ল ফাটিলে কেনেকৈ ফাটিলে ভগৱান জানিব কিন্তু ফটাটো ফাটিলে এতিয়া উপায়টো নাই বনাব লাগিব আপোনালোকক দেখাব লাগিব আৰু 700-800 টকা যাব আৰু যদি এনেকুৱা গতি হয় ঠিক আছে এই ফটাডোখৰ আমি এতিয়া লগাম আৰু এই উইণ্ডশ্বিল্ড এইটো ৰেজিনটো ধুনীয়াকৈ লাহে লাহে লগাব লাগিব দেই আপোনালোকে চাই থাকক এইটো এনেকৈ লাহে লাহে লগাব আৰু পাৰিলে আপোনালোকে ভিতৰৰ ফালৰ পৰা লাহেকৈ ঠেলি থাকিব পাৰে অলপ লাহে লাহে ঠেলিব পাৰে মোৰ ঠেলা নহ'ল একদম ভুল হ'ল মোৰ প্ৰথমটো সেইকাৰণে আপোনালোকক মই ভুল কৰিব নিদিওঁ ভিতৰৰ ফালৰ পৰা এজনে গৈ কিনে লাহে লাহে ঠেলি থাকিব কেলৈ মানে অলপ ফাক থাকিলে মানে কি হ'ল বস্তুটো সোমাই যাব তাৰ ভিতৰত অলপ সোমাই যোৱাৰ লগে লগে কি হ'ল সি সোমাই গ'ল সোমাই যোৱাৰ লগে লগে এটা লক হেৰি লৈ ল'বতো তো সেইটো কথা সেইজন মোৰ দাদাজন সেই গ্লাছত আপোনালোকে দেখিছেনে বেছি ভালদৰে থাকিলে সেই দাদাজন মোক দেখিব সেই দাদাজনে মাতিছিলে মোক সেইকাৰণে আপোনালোকক মই সেইকাৰণে ভিডিঅ'টো বনাই দেখুৱাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে এটা লাইক কৰিব খালি দেই মনটো ভাল লাগিব তেতিয়া চাওক এতিয়া একদম লাহে লাহে লগাই দিয়া হৈছে এইটো বৈ গ'লে কোনো কথা নাই একো চিন্তা নকৰিব এইটো ফেব্ৰিক টাইপৰ বস্তুটো নহয় আপোনাৰ সেই ব্লেডখন দিয়া হৈছিলে নহয় সেই ব্লেডখন আপোনালোকে পিছত হেৰি কৰি দিলে হৈ যাব আপোনালোকক মই দেখাই আছোঁ এতিয়া প্ৰথম এনেকৈ লগোৱাৰ পিছত আপোনালোকে কি কৰিব হৈ গ'ল তাৰপিছত এনেকুৱা এখন ডাঙৰ আহে সেইটো আপোনালোকে অলপ সৰু পিচ কৰি ল'ব একো নাই পিচ কৰি কি হ'ল আপোনালোকে আৰু অকণমান লগাব লাগিব লগাই দিয়া হ'লে ভাল হ'ব আৰু এই টুকুৰা পিচটো আপোনালোকে লগাই দিব কিবা পলিথিন টাইপৰ আৰু কি নাম নাজানো মই কিন্তু এইটো লগাই দিয়াৰ লগে লগে এইটো লগোৱাৰ পিছত আকৌ এটা কথা এইটো লগোৱাৰ পিছত আপোনালোকে কি হ'ল ৰ'দত নাই কমেও আপোনালোকে 20 মিনিট বুলি তাত লিখা আছে 15-20 মিনিট আমি আধা ঘণ্টা দি দিছোঁ আৰু ভি মালটো ওপৰ মাল আহিছে ন
ফ্ৰী মালত ন কি 15-20 মিনিট কি আধা ঘণ্টা দি দিব পাৰি হয় নাই তো কথাটো কি হ'ল এইটো ধুনীয়াকৈ এনেকৈ ছেটিং কৰি ল'ব আপোনালোকে আৰু যোনটো য'ত ৰেজিনখিনি দিয়া হৈছে এই লিকুইডটো তাৰ ওপৰে লগাই দিব আৰু সেই যোনডোখৰ ক্ৰেক হৈছিলে সেইডোখৰ ওপৰতে লগাই দিব লগোৱাৰ পিছত এই ভিডিঅ' ফলাব দেখিছে ন এইটো কিন্তু মই আপোনালোকক কৈছোঁ যে ভিডিঅ' ফলাব লাহেকৈ অলপ হেঁচি থাকিলেও অলপ ভাল মানে যেতিয়া দিয়া সময়ত দেই সেইটো আপোনালোক মনত থ'ব মই দিয়া কোৱা নহ'ল এইটো আটাইতকৈ ডাঙৰ ভুল এটা হৈছিলে তো নেক্সট আপোনালোকে ভুল নকৰিব সেইটো কাৰণে ভুল যাতে হ'ব নালাগে সেইটো কাৰণে মই এই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ ভিডিঅ' ফলাব কিন্তু এজনে হেঁচি থাকিব সেইটো একদম মই আপোনাক বাৰম্বাৰ কৈছোঁ তো এতিয়া মই কি কৰিম গাড়ীখন অলপ দেৰি কাৰণে আধা ঘণ্টাৰ কাৰণে বাহিৰত দি দিম এই বস্তুটো ধুনীয়াকৈ আপোনালোকে লগাই ল'ব আমাৰ দাদাই লগাই আছে মই ভিডিঅ' কৰি আছোঁ কিন্তু দাদাই একচুৱেলি মোক মাতিছিলে লগাবলৈ যে আহিবিচোন তই তোৰ অলপ হাতৰ কামবিলাক ভাল তই লগাব আহিবি আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' কৰিব গৈ থাকি কি হ'ল ঘটনাটো ভিডিঅ' লগাই যে হেঁচিব লাগে বা কিবা কৰিব লাগে সেই বস্তুটো পাহৰি গ'লোঁ ভুল হৈ যায় কিন্তু আপোনালোকক মই ভুল কৰিব নিদিওঁ সেইটোৱে কথা তো সেইটো ফিনিচিং হৈ গ'ল ফিনিচিং হোৱাৰ পিছত আপোনালোকে গাড়ীখন ষ্টাৰ্ট দিব নহ'লে যদি তেলটো খৰচা কৰিব মন নাই ঠেলি বাহিৰলৈ উলিয়াই দিব ৰ'দত থ'ব আধা ঘণ্টা আপোনালোকৰ কথা 20 মিনিট থ'ব পাৰে আধা ঘণ্টা থ'ব তাৰপিছত গাড়ীখন এনেকৈ আপোনালোকে ৰ'দত থৈ দিব ৰ'দত আধা ঘণ্টা থোৱাৰ পিছত মই ভিডিঅ'টো অলপ কাট কৰি দিছোঁ বাৰু অলপ কাট কৰি আপোনালোকক মই দেখাই আছোঁ যে মোটামুটি অলপ গৈছে দেখিছেনে গৈছে আৰু নোযোৱা নহয় গৈছে এইটো কাম দিছে নিদিয়া নহয় কিন্তু আপোনালোকক মই কৈছোঁ ভিডিঅ' ফালৰ পৰা আপোনালোকে টক মাৰি কিনে ধুনীয়াকৈ ছেট কৰি ল'ব দেই সেইটো অকণমান ভুল হ'ল আমাৰ তথাপিতো এতিয়া পলিথিনটো এৰাৰ পিছত দেখিছেনে এইটো চাওক সেই পলিথিন পেকেটটো এৰাৰ পিছত আৰু এটা কথা ভুল নকৰিব এই মই যিটো ৰকমত মই যিটো ষ্টাইলত এই যে ব্লেডটো মাৰিছোঁ এই ব্লেডটো কি হ'ল জানেনে মোৰ হাত কাটি গ'ল কেলৈ এই বস্তুটো মই ওলোটাকৈ ল'লোঁ এইটো এনেকৈ নহয় এই বস্তুটো ওলোটা কৰি ল'ব এই দাঁত কাগজ নিচিনা দাঁতৰ কি আপোনাৰ কাগজৰ নিচিনা এটা হেৰি দিয়া আছে যে সেইটো পলপটো এৰুৱাই ল'ব এই মই সেই ব্লেডখনৰ কথা কৈছোঁ তো কি হ'ল মই ওলোটাকৈ ল'লোঁ ওলোটাকৈ লোৱাৰ লগে লগে কি হ'ল মোৰ আঙুলি গুচি গ'ল নহয় অলপ সোমাই গ'ল কি ক'ব আৰু তেজ ওলাই গ'ল মই গমেই নাপাওঁ কাটি আছে বুলি এইটো চাওক এইটো মই প্ৰেছ দি মই মাৰি আছোঁ ওলোটা কিন্তু ওলোটা কৰিহে ল'ব লাগিছিলে বহুত ভুল কৰিলোঁ তো মই এনেকৈ কৰিয়ে মই পাৰ কৰিলোঁ কিন্তু কি ক'ব উপায় নাই এতিয়া এই মাৰি কিন্তু অলপ চিনটো আছে নথকা নহয় কিন্তু মই ভাবিছোঁ মানে আকৌ এবাৰ এপ্লাই কৰিম দুবাৰকৈ কৰিম এবাৰতো এইটো মই ভুল কৰিলোঁ আমি তো মোটামুটি গৈছে আৰু মোটামুটি গৈছে আগতকৈ বহুতখিনি গ'ল মানে ফিক্স টাইপৰ হৈ গ'ল মানে এইটো বস্তু চফা হৈ যাব আপুনি ব্লেডখন মাৰি দিলে মানে ধুনীয়াকৈ চফা হৈ যাব মানে আৰু ফাটি গৈ নাথাকে আৰু সেইটো জেগাতে থাকিব আৰু সেইটো ধন্যবাদ বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি বেছিকৈ যদি ভাল পাইছে তেনেহ'লে আৰু ছাবস্ক্ৰাইব এটা কৰি দিব নেকি ধন্যবাদ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় অসম বাই বাই